আজি আমি আলোচনা কৰিম শিশুৰ বিকাশ আৰু শিক্ষা বিজ্ঞানৰ বিষয়ে। ইয়াত কেইটামান মাল্টিপল চইচ কুৱেশ্যন দিয়া হৈছে। তাৰ ভিতৰত প্ৰথম প্ৰশ্নটো আছে তলৰ কোনটো বাল্যকালৰ প্ৰবৃত্তি। ইয়াত 4টা অপশ্যন আছে। তাৰে ভিতৰত দিছে ক আত্মপ্ৰতিষ্ঠাৰ প্ৰবৃত্তি, খ যুঁজ কৰাৰ প্ৰবৃত্তি, গ সংঘৰ্ষ প্ৰবৃত্তি, ঘ ওপৰৰ আটাইকেইটা। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ ওপৰৰ আটাইকেইটা। এইটো শুদ্ধ। দ্বিতীয় প্ৰশ্নটো দিছে শিক্ষণৰ ভিত্তি হ'ল ক অভ্যাস, খ আচৰণ, গ অভিৰোচন, ঘ কৌশল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ নম্বৰটো অভিৰোচন। অভিৰোচন হৈছে শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটো সুধিছে মনোবিজ্ঞানে কিহৰ আচৰণ অধ্যয়ন কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4টাৰ ভিতৰত 4টা দিছে দলৰ, সমাজৰ, ব্যক্তিৰ আৰু বিশিষ্ট ব্যক্তিৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ ব্যক্তিৰ। তাৰপিছত সুধিছে মিমেচিছ মানে কি। মিমেচিছ মানে কি 4টা দিছে অনুকৰণ সংজ্ঞান, অন্ধ অনুকৰণ, বহুমাত্ৰিক অনুকৰণ, ভাল অনুকৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ অন্ধ অনুকৰণ, খ নম্বৰটো। তাৰপিছত 5 নম্বৰ সুধিছে প্ৰচেষ্টা আৰু ভুল শিক্ষণ তত্ত্ব কোনে উদ্ভাৱন কৰিছিল। এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ 4টা অপশ্যন আছে ৰুছুৱে, ফ্ৰয়েডে, কোহলাৰে, থৰ্নডাইকে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমি চবে জানো থৰ্নডাইকে। 6 নম্বৰ সুধিছে তলৰ কোনটো শ্ৰেণীকোঠাৰ সঁজুলি নহয়। ইয়াত 4টা অপশ্যন দিছে গোলক, ইণ্টাৰনেট, দূৰদৰ্শন, মানচিত্ৰ। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ দূৰদৰ্শন। দূৰদৰ্শন হৈছে ইয়াৰ শুদ্ধ উত্তৰ। 7 নম্বৰ সুধিছে NCERTৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত। ক অসমত, খ কাহিলীপাৰাত, গ কলকাতাত, ঘ নতুন দিল্লীত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ নম্বৰটো নতুন দিল্লীত। নতুন দিল্লীত হৈছে NCERTৰ কাৰ্যালয়। 8 নম্বৰ প্ৰশ্নটো সুধিছে এডুকেশ্যন শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে। ক গ্ৰীক, খ ইংৰাজী, গ লেটিন, ঘ সংস্কৃত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ লেটিন ভাষাৰ পৰা এডুকেশ্যন শব্দটো উৎপত্তি হৈছে। গ নম্বৰ। 9 নম্বৰ প্ৰশ্নটো সুধিছে মনোবিজ্ঞানক কিহৰ বিজ্ঞান বোলা হয়। ক দিছে সচেতনতাৰ, খ আচৰণৰ, গ প্ৰয়োগৰ, ঘ মনৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ আচৰণৰ। আচৰণৰ মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বোলা হয়। 10 নম্বৰ আৰু শেষ প্ৰশ্নটো হৈছে নতুন শিক্ষানীতি অনুযায়ী শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাত কিমান। প্ৰথম ক দিছে 30:1, খ 25:1, গ 35:1, ঘ 50:1। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 30:1। বন্ধুসকল, আমি টেটত আহিব পৰা সম্ভাৱ্য এনেধৰণৰ প্ৰশ্নসমূহ আপোনালোকলৈ যিমান পাৰোঁ আপলোড কৰি থাকিবলৈ চেষ্টা কৰিম। আপোনালোকে চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।